মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে? বহুদিন আগতে এক বিশাল সেউজীয়া ঘৰত এটা পৰিয়ালে বাস কৰিছিল। নাই, কোনো মানুহৰ পৰিয়াল নহয়, নিগনিৰহে। সিহঁতবোৰ বৰ অহংকাৰী আছিল। জনা কথা, সিহঁত একেবাৰে সাধাৰণ নিগনি নহয়। জীৱন ধাৰণৰ মান কেনেকৈ উন্নত কৰিব পাৰি সেই লৈ প্ৰত্যেকৰে সদায় একো উত্তম পৰিকল্পনা আছিল। আমাৰ বাবে নিজাকৈ পাকঘৰ এটা বনালে কেনে হ'ব? আৰু ধৰা আমাৰ খাদ্যখিনিও যদি বজাৰৰ পৰা কিনোগৈ। ভাল কৈছা, বঢ়িয়া, কি যে মজা লাগিব। মোৰ ওচৰত ইয়াতকৈও ভাল আইডিয়া আছে। আমি এখন নিজৰ ছুপাৰ মাৰ্কেট খুলিলে কেনে হ'ব? আমি প্ৰচুৰ লাভ কৰিব পাৰিম আৰু তেতিয়া এই ঘৰটো কিনি পেলাম। হয়, ঠিকে কৈছা। বৰ বজাৰ হ'ব। কিন্তু সেইবোৰ আছিল এক প্ৰকাৰে অবাস্তৱ আইডিয়া। কথাৰ কথা। সকলোৱে শুনা, মহিলা মানুহগৰাকী আৰু তাইৰ স্বামীয়ে কিছুমান অতিথিক আজি ৰাতি আহাৰলৈ নিমন্ত্ৰণ দিছে। ইয়াৰ মানে কি আমি সকলোৱে জানো, আজি আমাৰ ভুৰি ভোজন। ভুৰি ভোজন? মই ভাবিছিলো সি ভোজ বুলিহে ক'ব। ভুৰি ভোজন ভুলতে মুখলৈ পানী আহিলেই। খোৱাতকণ জিভাত লাগিলে। বঢ়িয়া, তাৰ মানে তোমাৰ ভাগৰকণ মোৰ। মই জানো আমি সকলোবোৰ আনন্দিত হৈ আছো, কিন্তু আমি ইয়াক খুব ভালদৰে সমাপন কৰিব লাগিব। যে নহওক, মানুহবিলাকসকল আমাতকৈ ডাঙৰ, একে পাকতে আমাক ধৰি পেলাব পাৰে। ঠিকে ধৰিছা, মই কৌতুকহে কৰিছো। মানুহে আমাক কেতিয়াও ধৰিব নোৱাৰে, কিন্তু আমি সাৱধান হ'ব লাগিব। সন্তেক পিছতে টম আৰু মই ফ্ৰিজৰ পাছফালে লুকাই থাকিম। যেতিয়া সন্ধিয়া হ'ব আমি তোমালোকক সংকেত দিম ওলাই আহিবলৈ। মাৰ্লিনে টমক লগত লৈ ফ্ৰিজৰ পাছফালে লুকাবলৈ গ'ল। বাটতে সি টমক জেৰীৰ পৰিকল্পনাৰ কথাও ক'লে। জানানে টম, জেৰীয়ে মানুহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ বিষয়ে কৈছিল। তেতিয়া গোটেই গ্ৰহটোৱে আমাৰ হৈ যাব। বচা কথা নহয় কলো মই, সি বেছ শক্তিশালীও। পিছে কেনেকৈনো কি কৰিব কিবা ক'লে না? নাই কোৱা। আমি সেইবোৰলৈ সুধিবলৈ যোৱাই নাই। মই নিশ্চিত যে সি নিশ্চয়কৈ কিবা ভাবি ৰাখিছে। নিশ্চয়, আমি নিগনিবোৰ কম স্মাৰ্ট নহয়। বিশাল সেউজীয়া ঘৰটোলৈ যেতিয়া আন্ধাৰ নামিল, মাৰ্লিন আৰু টমে বাকীবোৰক সংকেত দিলে। আৰু সেয়া বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ বিশাল কাঠৰ মেজখন ভৰি আছিল। আটাইবোৰ নিগনিয়ে মহা আনন্দেৰে ভোজ খালে। আৰু জীৱনলৈ একো নাখাওঁ ৰে। পৰিয়ালটোৰ প্ৰবীণ সদস্যজন হৈছে পাপা নিগনি। ভুৰি ভোজন কৰি নিগনিবোৰ টোপনিত ঢলি পৰাৰ পিছত মাৰ্লিন আটালৰ একো নথকা পাপাক দেখা কৰিবলৈ গ'ল। ভালনে দেউতা, তুমি আজি হোৱা ভোজলৈ কিয় নাহিলা? নাই পাপা, ভোজ ভোজনলৈ মোৰ যোৱাৰ বয়স নাই আৰু এতিয়া। মই আৰু চাই চিতিয়ে খোৱাৰ বয়স এতিয়া। সৰু স্বামী আনি দিয়াখননো খালো বাৰু, পিছে তুমি খোৱা নাই কেলে? আজি মোৰ উৎসাহত টোপনি নাহিবই কিজানি। আজি আমি মানুহৰ বিৰুদ্ধে আমাৰ ভোজন যুঁজত বিজয়ী হলো। সেই মানুহৰ বিপক্ষে যুদ্ধ ঘোষণাৰ বিষয়ে জেৰীৰ পৰিকল্পনাৰ কথাকো চিন্তা কৰি আছো। মানুহৰ বিৰুদ্ধে যুদ্ধ? পাগল হৈছা নেকি? কিয়? এইটোতো বঢ়িয়া আইডিয়া। এইটো অদৰকাৰী আইডিয়া। তুমি ইমান কিয় নিৰক্ষাবাদী? ঠিক, সেইটোৱেই নিৰক্ষাবাদী। মই তোমাক নিৰাশ কৰা নাই বাছা। পৰিকল্পনাটোৰ বিষয়ে মোৰ ক'ব এটাই আছে যে ই কিমান বিশাল কথা সেইটো নহয়। কথা হৈছে তাক কাৰ্যকৰী কেনেদৰে কৰা হ'ব। আমাৰ মগজুলৈ বিশাল আইডিয়া হোৱাৰ অৰ্থ এয়াই নহয় যে আমি অতি বুদ্ধিয়ক আৰু বীৰ। কিন্তু আমাৰ পৰিয়ালটো বুদ্ধিমান। ভাবি চোৱাচোন দেউতা, মানুহৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰিলে আমি জয় হ'বই পাৰিম।
আৰু আমি জিকিমেই। মাৰ্লিন সঁচাকৈয়ে দুমোজাত পৰিল। সি বুজিবই পৰা নাছিল যে এনে এটা বিশাল আইডিয়া মূৰত অহাটো বুদ্ধিমানৰ কাম কেনেকৈ নহয়। পিছদিনাখন যেতিয়া মহিলাগৰাকী পাকঘৰত সোমাল, আশ্চৰ্যত ফাটি পৰিল। হেৰা, বেগেতে আহাচোন জল্দি প্লিজ। কি হ'ল? ৰাতি থাকি যোৱা খানাবোৰ তুমিয়ে খাই পেলালা নেকি? কি? নাইতো, কিয় খাম? দাঁত মাজিচোন চিধা বিচনাত পৰিছিলোগৈ। নাই, মিছা কিয় মাতিছা? মোৰ ভালদৰে মনত আছে ৰাতি মেজত ভালেখিনি খোৱা বস্তু থাকি গৈছিল আৰু ৰাতিপুৱা হঠাতে সেইবোৰ নোহোৱা হৈ থাকিল। তুমি যে ডায়েটিঙত আছা পাহৰি গলা নেকি? হ'ল আৰু আজি কিন্তু তোমাৰ ফলাহাৰ, অন্য একোকে খাব নোৱাৰা। কিন্তু শুনা, মই খোৱাই নাই। আকৌ মিছা মাতিছা। নাই কোৱা মিছা, হেৰা। মই আনকি খোৱাৰ মাজত কি আছিল নাজানো, মই চোৱাই নাছিলো। মানুহ হলে ঘৰটোত বাস কৰি থকা নিগনি পৰিয়ালটোৰ ভোকে পোৱা নাছিল। যেতিয়াই খোৱা মেজত কিবা ৰৈ যায়, নিগনিয়ে খাই থয় আৰু প্ৰতিবাৰে মানুহজনীয়ে গিৰিয়েকক দোষ দিয়ে। এদিনাখন মাৰ্লিন আৰু টমে এডোখৰ পাওৰুটি কুটি খাই থাকোতেই মাৰ্লিনে এটা আচহুৱা শব্দ শুনিলে। ৰবা, তুমি সেয়া শুনিছানে? এইটো চাগে চুপুৰৰ মৰমৰ মেকুৰীটো ষ্টাগলছ। মেকুৰীৰ নাম ষ্টাগল হ'ব পাৰে নে? সেই মেকুৰীটো দেখিবলৈ মুঠেই মৰম লগা নহয়। মানুহবোৰে মেকুৰীবোৰক কোনফালৰ পৰানো মৰম লগা যেন দেখে? মেকুৰীবোৰ দৈত্য, দৈত্য। মন দি শুনাম, ষ্টাগল নহয়, বেলেগহে। আৰু সেইটো ওচৰ চাপি আহিছে। মাৰ্লিন আৰু টম উধাটো খাই লৰি গ'ল কি ঘটিছে চাবলৈ। নাই 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 নাই, হ'বই নোৱাৰে। সিহঁতে মেকুৰী আনিছে, এটা মেকুৰী, মেকুৰী। ঈশ্বৰ, মোৰ খাব ধৰিছে। টম, মই উশাহ পোৱা নাই, মই মৰিম এতিয়া। শান্ত হোৱা। আমাৰ সতৰ্কতাৰ প্ৰশিক্ষণলৈ মনত পেলোৱা। অনুভৱ কৰা, হাতৰ তলুৱালৈ চোৱা আৰু মুহূৰ্ততে কি আহিছে মনলৈ সেয়া চোৱাচোন বাৰু। উফা, ঠিকে কৈছা। তেনেদৰে কৰোঁ। তোমাৰ হাতৰ তলুৱালৈ চোৱা, কাৰণ যদি এবাৰ মেকুৰী আমাৰ গোন্ধ পায়, আমাৰ হাত বুলিবলৈ একো নাথাকিব। এইটো এক প্ৰকাৰ দুৰ্যোগেই। ঘৰলৈ মেকুৰী অনাৰ অদ্ভুত আইডিয়া ইহঁতক দিলে কোনে বাৰু? মানে এই মস্ত নুমল দাড়িৱালা জীৱটো, দাড়ি দেখিছানে? কেনে কুৎসিত, সেইকেইডাল মুখৰ ওচৰতে ফুটি ওলোৱা। মাৰ্লিন, দাড়ি আমাৰো আছে। তুমি এতিয়া কোনটো দলত আছা? আমি এখন জৰুৰী মিটিং দিবই লাগিব। এনে কাম সিহঁতে কৰিলে কেনেকৈ? প্ৰথমতে আমি আহিছো ইয়ালৈ, এইটো আমাৰ ঘৰ। ঠিক আছে, আমি হয়তো বেছিকৈ প্ৰতিক্ৰিয়া কৰিছো। সকলো মেকুৰীয়ে নিগনি নাখায়, হয়নে? জানিবা, এইটো মেকুৰী নিৰামিষাৰী। তাই কিজানি ঘাঁহকে খায়। কেনে আপদ এইবোৰ! মই কওঁ, আমি আগতে যেনেকৈ নিজৰ মতে জীয়াইছিলো তেনেকৈয়ে জীয়াম, নিৰ্ভয়ে। ঠিক আছে, মই সন্মতি দিছো। হয়, সি ঠিকেই কৈছে। বাৰু, সি ঠিকেই কৈছে। এইটো আমাৰ ঘৰ। যিহেতু প্ৰথমতে আমি আহিছো ইয়ালৈ, এতিয়া আমি চুহ বুলি এই নুমাল জীৱটো খেদি পঠিয়াম। এনেদৰেই সিদ্ধান্ত হৈ গ'ল। নিগনিবোৰ আগৰ ঠাইত আগৰ দৰে থাকিব। ডালটোৰ মুখামুখি হবলৈ সিহঁত সাজু হ'ল। নিগনিবোৰ কিছু অস্বস্তি, কিছু ভয়েৰে অথচ বীৰ দৰ্পে থাকিল। কিন্তু কথাবোৰ ভবাৰ দৰে হৈ নাথাকিল। লাহে লাহে পৰিয়ালটোলৈ ভাঙোন আহিল। এটা এটাকৈ নিগনি পৰিয়ালৰ সদস্যসকলে সেউজীয়া ঘৰটো এৰিব ধৰিলে। নাই ভাইহঁত, আমি এটা পৰিয়াল। আমি ইয়াক প্ৰমাণ কৰিব পাৰো। ৰবাহে মাৰ্লিন, সকলো তুমি ভবাৰ দৰে নহয়। তাই এজনী মেকুৰী আৰু আমি নিগনি। খাটাক যেতিয়া আমাক ইয়াত কেতিয়াও শান্তিৰে জীয়াবলৈ নিদিয়ে। আমি ইয়াত থকা দিনকেইটা বহুত সুখৰ আছিল। ইয়াত কটোৱা দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰিম। পৰিয়ালটো ভাঙি গ'ল। নিগনিবোৰৰ মাজত প্ৰতিদিনেই বিড়ালৰ প্ৰতি ভয় বাঢ়ি গ'ল আৰু এটা এটাকৈ এটালে এৰিবলৈ ধৰিলে। ষ্টুৱাৰ্ট নামৰ নৰ্তক, জেনিৰ দৰে স্মাৰ্টজন, নিপুণ বাঢ়ৈ চম্প সকলো গুচি গ'ল। খেদাখেদিৰ পৰ্ব বিৰামহীনভাৱে চলি থাকিল। যিমান সতৰ্ক নহওক কিয়, বিড়ালটোৱে বিচাৰি উলিয়াবই। দিন
যোৱাৰ লগে লগে খাদ্যবস্তু অনাটো ভয়ংকৰ হৈ পৰিল। বহুত হ'ল এতিয়া আমি এই মেকুৰীটোৰ কিবা এটা গতি লগাবই লাগিব মোক আইডিয়া লাগে শুনিছানে আমাৰ পৰিয়ালটো নতুন নতুন আইডিয়াৰ বাবে প্ৰখ্যাত নহয়নে আকৌ আৰম্ভ নকৰিবি মই এটা আইডিয়া আছে আমি গৈ মানুহক অভিযোগ দিওঁ মেকুৰীটোৰ বিপক্ষে আমি যদি জানিবলৈ দিওঁ যে আচলতে সেই মেকুৰীটোৱে আটাইবোৰ খাদ্য খাই পেলায় আইডিয়াটো বেয়া নহয় কিন্তু সমস্যা হৈছে মানুহবোৰে ইমানো শিক্ষিত নহয় যে আমি কোৱা কথাবোৰ তেওঁলোকে বুজি পাব আৰে ঠিকেই কৈছা সেইটোৱে সমস্যা কি হ'ল কণমানিহঁত তোমালোকেও মগজুত জোৰ দিয়া মই কওঁ যদি ভাবি চোৱা দেখিবা যে আচল সমস্যাটো হৈছে মেকুৰীটো কেতিয়াহে আমি নেদেখো হয়নে অৰ্থাৎ ধৰা আমি আটাইবোৰে একেলগে 1 মিনিটৰ বাবে খাই আছো আৰু হঠাতে এই কঁঠাল গুটিয়াটো ফৰিং চিটিকা দি অন্তৰ্ধান হয় একেবাৰে সঁচাকৈ মানে ঘটনাটো ঘটিছিল যেতিয়া মোক সেই ৰেচিপি কাউণ্টাৰত পঢ়ি আছিলো কি কথা নোকোৱা আমি সকলোৱে জানো যে তুমি লিখা পঢ়া নাজানা বাগিচাত সেই হিয়া দিয়া নে আখৰাজনী লৈ ৰৈ আছিলা শান্ত হোৱা তাইয়ে চেমি কোৱা চেমি কি ক'বা তুমি সেয়াই আমি যদি এনেকুৱা কিবা এটা কৰিব পাৰোঁ যে মেকুৰীজনী ক'ত থাকে আমি সকলো সময়তে গম পাই থাকোঁ এনেহ'লে যেতিয়া তাই মানুহজনীৰ লগত তেওঁৰ কোঠাত থাকে আমি ইফালে পাকঘৰৰ পৰা জুতি ল'ব পাৰোঁ কথা দম আছে কিন্তু এই কিবাটো কি হ'ব টিলিঙাটো দিওঁ ব'লা তাইক মেকুৰীটো বিক্ৰী কৰি দিয়া মানে মই ইয়াক কাকো নিৰাশ কৰিব খোজা নাই কিন্তু মেকুৰীটো আমি কাক বিক্ৰী কৰিম মানে মেকুৰীটো আমাৰ পৰা কোনে কিনিব নহয় জুলুঙা নহয় টিলিঙা মই ক'লো মেকুৰীটোকে টিলিঙা আৰিবলৈ বোলা তেতিয়া তাইক গা লৰাবলৈ তেতিয়াই তাই গাটো লৰাব তাই শব্দ কৰিব আমি তাইৰ পৰা আঁতৰি ফুৰিম আমাৰ গোন্ধ পাই তাই দৌৰি আহিব আৰু তাত কাকোৱে নেদেখিব তাই মুখৰ অৱস্থাটো চাবলগীয়া হ'ব দেই বঢ়িয়া ইয়াকে কয় তীখৰ মগজুৰ ফচল তুমি পুৰস্কাৰ পোৱাৰ যোগ্য টেষ্টি পুৰস্কাৰ অৱশেষত আমি এইটো ঘৰতে থাকিব পাৰিম ভয় নকৰাকৈ এইটো কিন্তু সঁচাকৈ উত্তম আইডিয়া ইয়াৰ পৰা গুচি যোৱাবোৰে এতিয়া অনুশোচনা কৰি মৰিব আমি নাযাওঁ এইটো আমাৰ ঘৰ মই আজি সঁচাকৈ তোমাক লৈ গৰ্ববোধ কৰিছো জানানে তোমাৰ আইডিয়া সন্মানৰ যোগ্য চেমি আজিৰ এই দিনটো নিগনি পৰিয়ালৰ পুঞ্জিত মই মেকুৰী ডিঙিত টিলিঙাৰ দিন বুলি অভিহিত কৰিম মেকুৰী ডিঙিত টিলিঙা এটা সৰু কথা সুধিব পাৰো নে তোমালোকক জানাই মই বুঢ়াই তোমালোক নতুনৰ লগত খোজ মিলাই চলিবলৈ চেষ্টা কৰো কথা কওঁতেই সময় লাগে পিছে এই আইডিয়াটো হলৈ তোমালোক সকলোবোৰ সঁচাকৈ নিশ্চিত নে আমি সকলো নিশ্চিত আচৰিত আপুনি ভাবিছে একো এটা চিন্তা ভাৱনা নকৰাকৈ আমি উল্লাসিত হৈছো দেউতা তুমি যে আৰু আমি এনে এলাই পেচা নিগনি নহয় যে নভবা নিচিন্তাকৈ কাৰোবাৰ কথাত হা মিলাম হয়তো আমি চকু মুদি কাকো অনুসৰণ নকৰো চিন্তা নকৰাকৈ আমি ভাবো তেনেহ'লেতো বৰ ভাল মোৰ কেৱল এটা প্ৰশ্ন আছে কোনে মেকুৰীক টিলিঙা পিন্ধাব কোনে মেকুৰী ডিঙিত টিলিঙা পিন্ধাব মোৰ কথাৰ মান হৈছে কোনোবা এটাটো ওচৰলৈ যাব লাগিব আৰু তাই ডিঙিত টিঙিলাটো পিন্ধাব লাগিব নালাগিবনে এইটো কোনে কৰিব নিমিষতে কাহ পৰি জিন গ'ল নিগনিবোৰে ইটোৱে সিটোৰ মুখলৈ চালে কি জানিবা কোনোবাই হাত দাঙি কিন্তু কোনেও নাদাঙিলে আচ্ছা মই ভাবো যেনে পাৰিব মানে তুমিয়ে মানুহৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ কথা কোৱা নাছিলানে মানে মই কওঁ যুদ্ধখন মেকুৰীটোৰে আৰম্ভ কৰি দিয়া নহ'লে
নাই মানে মই কৈছিলো নহয় মানে যুদ্ধ ঘোষণাৰ পিছত নেতৃত্ব দিবলৈ মই জীয়াই থাকিবওতো লাগিব হয়নে মানে তুমি মেকুৰীটোৰ দাঁত দেখিছানে তুমিওতো নেতা নহ'লে তুমি নকৰা কিয় কি ক'লা মানে মোক ক'লা মোৰ কিবা ঘটিলে তোমালোকে কৰিবা কি মই এইটো কৰিব নোৱাৰো বেলেগ এজনে কৰক দিয়া মোক কোনে আৰিব মেকুৰী ডিঙি জুলুঙা নিজৰ জীৱন উচৰ্গা কৰিবলৈ কোনো আগবাঢ়ি নাহিল না জেৰী না মাৰ্লিন নিজেও যিয়ে নহওক বীৰ বুলি ভবাটো বেলেগ কথা আৰু প্ৰকৃততে বীৰ হোৱাটো বেলেগ আৰু নিগনি পৰিয়ালত এনে এজন বীৰ নোলাল যি মেকুৰীৰ ডিঙিত টিলিঙা আৰিবগৈ পাৰে সিহঁতে সকলো বয়বস্তু বান্ধিলে আৰু আটালেৰি গুচি গ'ল আৰু এনেদৰেই বিশাল সেউজীয়া ঘৰটোত নিগনি নোহোৱা হ'ল এটা আইডিয়া কোনো কথা নাই কোন কিমান ডাঙৰ যদি একো কৰিব নোৱাৰা শেষ মুহূৰ্তত